মেঘ ৰাশি সামগ্ৰিক মনোভাৱ আৰু ভাগ্য জুলাই মাহৰ এই অন্তিম সপ্তাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনত এক নতুন উৎসাহ আৰু শক্তিয়ে বিৰাজ কৰিব। ৰাশিধিপতি মংগলৰ প্ৰভাৱত আপোনাৰ সাহস বৃদ্ধি পাব যদিও মাজে মাজে খং আৰু জেদ ভাৱৰ বাবে ভাগ্যৰ লগতো কিছু সংঘাত আপোনাৰ হ'ব পাৰে। এই সপ্তাহত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাবলৈ হ'লে আপুনি নিজৰ আৱেগ আৰু খৰখেদা স্বভাৱ নিয়ন্ত্ৰণত ৰখাটো অতিশয় প্ৰয়োজনীয় হ'ব। কেৰিয়াৰ বৰ্তমান কৰ্মৰত যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকৰ ওপৰত কৰ্মস্থানত দায়িত্ব আৰু হেঁচা হঠাতে এই সপ্তাহত বৃদ্ধি পাব পাৰে আৰু ঊৰ্ধ্বতম বিষয়াৰ সৈতে সৰু সুৰা কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। নতুন চাকৰিৰ সন্ধানত থকা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই সময়খিনি যথেষ্ট শুভ হ'ব। প্ৰতিৰক্ষা আৰক্ষী বা প্ৰযুক্তিগত ক্ষেত্ৰত চাকৰিৰ বাবে আবেদন কৰাৰ কাৰণে আৰু সেই বিভাগত চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটোত লাভদায়ক হ'ব যদিও ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। বাকীত বা ধাৰলৈ বস্তু দিয়াৰ পৰা এই সপ্তাহটোত আপুনি একেবাৰে দূৰত থাকিব। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা লোকসকলৰ বাবে এতিয়া কাগজ পত্ৰৰ কামবোৰ আগবঢ়াই নিয়াৰ কাৰণে সঠিক সময়। অৱশ্যে লগে লগে ধন বিনিয়োগ নকৰি এই সপ্তাহটো অলপমান ৱেইট কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। বিবাহিত দম্পতীসকলৰ মাজত সৰু সুৰা অহংকাৰ বা জেদৰ বাবে সামান্য মতানৈক্যৰ সৃষ্টি হোৱাৰ আশংকা এই সপ্তাহত আছে। পৰিস্থিতি বেয়াৰ ফালে যোৱাৰ আগতেই তুমি নিজেই সৰু হৈ পৰিস্থিতিটো চম্ভালি লোৱাৰ চেষ্টা কৰিবা। নতুন প্ৰেমৰ সন্ধানত থকা মেঘ ৰাশিৰ লোকসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো এজন আকৰ্ষণীয় ব্যক্তিৰ লগত এই সপ্তাহত চিনাকি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰিলেশ্যনশ্বিপত থকা মেঘ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহটোত তেওঁলোকৰ মাজত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। ঘৰত পৰিয়ালৰ লগত নিজৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ আলোচনা কৰাৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। মেঘ ৰাশিৰ স্বাস্থ্য এই সপ্তাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ, মূৰৰ বিষ বা এচিডিটিৰ দৰে সমস্যাই আমনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাস্তা ঘাটত যান বাহন চলাওঁতে এই সপ্তাহত আপুনি অলপ সাৱধানে চলিব কিয়নো সৰু সুৰা আপুনি কিছু আঘাত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী চৰকাৰী চাকৰিৰ পৰীক্ষা চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ তীব্ৰতা অনুভৱ কৰিব। হতাশ নহৈ এই সপ্তাহত আপোনাৰ দুৰ্বলতাবিলাক আঁতৰাই অলপ বেছিকৈ মনোযোগ প্ৰদান কৰিব। স্কুল বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে বন্ধুত্ব আৰু কলেজৰ অন্যান্য কাৰ্যসূচীটো এক সুন্দৰভাৱে ভাৰসাম্য চলাই ৰাখিব পাৰিব, কোনো অসুবিধা নাপাব। জুলাই মাহৰ এই অন্তিম সপ্তাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিক মনোভাৱ যথেষ্ট শান্ত আৰু সুস্থিৰ হৈ থাকিব। ৰাশিধিপতি শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ মনলৈ যোগাত্মক চিন্তা আহিব আৰু আৰ্থিক দিশত ভাগ্যই আপোনাৰ সম্পূৰ্ণ সাথ দিব। অৱশ্যে যিকোনো নতুন পৰিৱৰ্তনৰ প্ৰতি আপোনাৰ মনত থকা ভয় পৰিহাৰ কৰি সময়ৰ লগত খোজ মিলাবলৈ শিকিলে এই সপ্তাহত আপুনি পূৰ্ণ সফলতা লাভ কৰিব পাৰিব। বৰ্তমান কৰ্মৰত চাকৰিয়ালসকলৰ বাবে এই সময়খিনি যথেষ্ট অনুকূল। কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা হ'ব, কিন্তু সহকৰ্মীৰ পৰামৰ্শকো আপুনি এই সপ্তাহত গুৰুত্ব দিবলৈ শিকিব। নিজৰ অপিনিয়নবিলাকত বেছি জেদ কৰি ধৰি নাৰাখিব। নতুন চাকৰিৰ সন্ধানত থকা বৃষ ৰাশিৰ লোকসকলৰ কাৰণে বেংকিং, কলা, ফেশ্বন, প্ৰশাসন বা আতিথ্য আদি খণ্ডত চাকৰি পোৱাৰ সুন্দৰ যোগ আছে। সাক্ষাৎকাৰত বা ইণ্টাৰভিউত আপোনাৰ ধৈৰ্য আৰু শালীনতাই নিযুক্তিদাতাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। বৰ্তমান ব্যৱসায়ত নতুন ধনৰ প্ৰৱাহ স্বাভাৱিক আৰু সুন্দৰ হৈ থাকিব। পুৰণি সামগ্ৰী বা ষ্টক মুকলি কৰাৰ লগতে গ্ৰাহকৰ লগত জনসংযোগ উন্নত কৰাৰ কাৰণে ব্যৱসায়ীসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। নতুন ব্যৱসায়ৰ পৰিকল্পনা, খাদ্য, সাজ পোছাক, সৌন্দৰ্য চৰ্চা বা মাটি বাৰীৰ লগত জড়িত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ
ৰাশিসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। প্ৰাথমিক বিনিয়োগৰ বাবে বৃক্ষ ৰাশিৰ লোকৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল হয়। বিবাহিত দম্পতি পাৰিবাৰিক জীৱন এই সপ্তাহত যথেষ্ট সুখময় হৈ থাকিব। ঘৰলৈ কোনো নতুন বিলাসী সামগ্ৰী যেনে কোনো যান বাহন ইত্যাদি পৰিকল্পনা কৰাৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। পুৰণি ভুলক লৈ আপুনি এই সপ্তাহত সংগীৰ সৈতে অনাহকত তৰ্ক একেবাৰে নকৰিব। নতুন সম্পৰ্কৰ সন্ধানত থকা বৃক্ষ ৰাশিৰ লোকসকলে পৰিয়ালৰ জৰিয়তে বা কোনো সামাজিক অনুষ্ঠানত নতুন আৰু স্থায়ী সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। আবেগতকৈ আপুনি এই সপ্তাহত নিৰাপত্তা আৰু স্থায়িত্বক অলপ বেছি গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত থকা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত এই সপ্তাহত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস অতি গভীৰ হ'ব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটোক বিবাহৰ দিশলৈ আগবঢ়াই নিয়াৰ কাৰণে বা পৰিয়ালক আপোনালোকৰ সম্পৰ্কৰ বিষয়ে জনাবৰ কাৰণে এই সপ্তাহটো যথেষ্ট অনুকূল হয়। বৃক্ষ ৰাশিৰ স্বাস্থ্য এই সপ্তাহত বৃক্ষ ৰাশিৰ লোকসকলে ডিঙিৰ বিষ, থাইৰইড বা কাহ আৰু চৰ্দিৰ দৰে সমস্যাত ভোগাৰ সম্ভাৱনা আছে। অত্যাধিক মিঠা বা ফ্ৰিজৰ ঠাণ্ডা বস্তু খোৱাৰ পৰা এই সপ্তাহত আপোনালোকে বিৰত থাকিব। বৃক্ষ ৰাশিৰ শিক্ষা আৰু ছাত্ৰ ছাত্ৰী চৰকাৰী চাকৰিৰ পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াৰ কাৰণে প্ৰস্তুতি চলাই থকা বৃক্ষ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত এলাহ আৰু টোপনিৰ ভাৱ একেবাৰে ত্যাগ কৰিব লাগিব। ধাৰাবাহিকভাৱে কঠোৰ পৰিশ্ৰম কৰিলেহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। স্কুল বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি ধাউতি এই সপ্তাহত যথেষ্ট বৃদ্ধি পাব। পঢ়া শুনাৰ সমান্তৰালকৈ কলেজীয়া জীৱনত বন্ধু বান্ধৱৰ সৈতে সুন্দৰ মুহূৰ্ত কটোৱাৰ এই সপ্তাহত যোগ আছে। মিথুন ৰাশি জুলাই মাহৰ অন্তিম সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনত নতুন চিন্তা আৰু তীব্ৰ কৌতূহলে বিৰাজ কৰিব। ৰাশিধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ যোগাযোগ আৰু দক্ষতা আৰু উপস্থিত বুদ্ধি এই সপ্তাহত উচ্চ পৰ্যায়ত থাকিব। পিছে একেলগে বহুতো কাম হাতত লোৱাৰ প্ৰৱণতা আৰু অত্যাধিক চিন্তা কৰাৰ স্বভাৱটোৱে মানসিক অশান্তি আপোনাৰ আনিব পাৰে। সেয়েহে আপোনাৰ মনটোক শান্ত কৰি ৰখাত আৰু এটা সময়ত কেৱল এটা কামৰ ওপৰত গুৰুত্ব দিয়াত ধ্যান ৰাখিব। বৰ্তমান কৰ্মৰত চাকৰিয়ালসকলৰ ওপৰত কৰ্মস্থানত বহুত কামৰ হেঁচা থাকিব পাৰে। এই সপ্তাহত আপুনি মাল্টিটাস্কিং কৰিবলগীয়া হ'লেও সহকৰ্মীৰ পৰনিন্দা বা অফিচৰ ৰাজনীতিৰ পৰা নিজকে 100% আঁতৰাই ৰাখিব, নহ'লে আপোনাৰ নিজৰে সন্মান হানি হ'ব। নতুন চাকৰিৰ সন্ধানত থকা মিথুন ৰাশিৰ যুৱক যুৱতীসকলে মিডিয়া, IT, চেলছ বা জনসংযোগৰ দৰে ক্ষেত্ৰত চাকৰি বিচাৰিলে অতি সহজতে সফলতা পোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে বজাৰত নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ এই সপ্তাহটো সৰ্বোত্তম সময় হয়। ছ'চিয়েল মিডিয়া বা ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে ব্যৱসায়ৰ প্ৰসাৰ ঘটিব আৰু নগদ ধনৰ প্ৰৱাহ এই সপ্তাহত বৃদ্ধি পাব। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা মিথুন ৰাশিৰ লোকসকলে যদি অংশীদাৰিত্ব বা যোগাযোগ মাধ্যমৰ জৰিয়তে কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে বৰ্তমান কাগজ পত্ৰৰ কামবিলাক আপোনালোকে আগবঢ়োৱাৰ কাৰণে যথেষ্ট ভাল সময়। মিথুন ৰাশিৰ বিবাহিত দম্পতীসকলৰ পাৰিবাৰিক জীৱনত স্বামী আৰু স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্কতকৈ বৌদ্ধিক বুজাবুজি বেছি প্ৰয়োজনীয় হৈ পৰিব। ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাৰ বিষয়ে দুয়োজনে মিলি আলোচনা কৰিলে আপোনালোকৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল যাব। নতুন প্ৰেমৰ সন্ধানত থকা মিথুন ৰাশিৰ লোকসকলে বন্ধু বান্ধৱৰ জৰিয়তে বা ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমত কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত যোগাযোগ এই সপ্তাহত যথেষ্ট বৃদ্ধি পাব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাক লৈ হোৱা দীঘলীয়া বাৰ্তালাপে সম্পৰ্কটোক অধিক শক্তিশালী কৰি তুলিব আৰু এজনে আনজনৰ প্ৰতি বেছি মৰম আৰু কেয়াৰ অনুভৱ কৰিব। মিথুন ৰাশিৰ স্বাস্থ্য
স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটোত আপুনি স্নায়ুজনিত সমস্যা, নিদ্ৰাহীনতা বা কান্ধ আৰু হাতৰ বিষত ভোগাৰ কিছু সম্ভাৱনা আছে। অত্যাধিক মানসিক চাপ লোৱাৰ পৰা আপুনি এই সপ্তাহত বিৰত থাকিব আৰু মোবাইল বা লেপটপৰ ব্যৱহাৰ অলপমান কমাই দিব। ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰিৰ পৰীক্ষা বা বেংকিঙৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা মিথুন ৰাশিৰ লোকসকলৰ এই সপ্তাহত ফ'কাছ আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব যদিও মনটো অতি সোনকালে বিচলিত হ'ব পাৰে। পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে এই সপ্তাহত মোবাইলৰ পৰা সম্পূৰ্ণ দূৰত থাকিব। স্কুল বা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অকলে পঢ়াতকৈ বন্ধুৰ লগত গ্ৰুপ ষ্টাডি কৰিলে জটিল বিষয়বোৰ সহজে আয়ত্ত কৰিব পাৰিব। শিক্ষাৰ সমান্তৰালভাৱে আপোনালোকৰ সামাজিক আৰু কলেজীয়া জীৱনো যথেষ্ট এই সপ্তাহত আনন্দদায়ক হ'ব। কৰ্কট ৰাশি, এই সপ্তাহত আপোনালোকৰ মনোভাৱ যথেষ্ট আৱেগিক আৰু সংবেদনশীল হৈ থাকিব। ৰাশিধিপতি চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ অন্তৰ্দৃষ্টি বা ইনটিউশ্যন অতি প্ৰখৰ হ'ব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে আপুনি অত্যাধিক চিন্তা কৰা বাদ দি বাস্তৱত কাম কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব। বৰ্তমান কৰ্মৰত অৱস্থাত থকা কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত কৰ্মস্থানত আপোনাৰ দায়িত্ব হঠাতে বৃদ্ধি পাব পাৰে আৰু ঊৰ্ধ্বতম বিষয়াৰ লগত সুসম্পৰ্ক আপোনাৰ গঢ়ি উঠিব। এই সপ্তাহত আপুনি সহকৰ্মীসকলৰ লগত সহানুভূতিশীল হোৱাটো প্ৰয়োজনীয় হ'ব, কিন্তু নিজৰ কামৰ ক্ষতি হ'বলৈ নিদিব। নতুন চাকৰিৰ সন্ধানত থকা কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত স্বাস্থ্য বিভাগ, শিক্ষা, নাৰ্ছিং বা মানৱ সম্পদ বিভাগত চাকৰি বিচৰাসকলৰ কাৰণে অতি শুভ সময়। ইণ্টাৰভিউ বা সাক্ষাৎকাৰত আপোনাৰ আত্মবিশ্বাস আৰু বিনম্ৰতাই আপোনাক সোনকালে সফলতা আনি দিব। কৰ্কট ৰাশিৰ যিসকল লোকে বৰ্তমান ব্যৱসায় কৰি আছে, এই সপ্তাহত ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা যথেষ্ট লাভৱান হোৱাৰ আপোনাৰ যোগ আছে। আৰ্থিক দিশত নগদ ধনৰ প্ৰৱাহ সুন্দৰ হ'ব আৰু ধাৰলৈ দিয়া ধন বা আবদ্ধ হৈ থকা কিছু ধন এই সপ্তাহত আপোনাৰ ওচৰলৈ ঘূৰি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা কৰ্কট ৰাশিৰ লোকসকলে এই সপ্তাহত ঘৰুৱা সামগ্ৰী, খাদ্য বা পানীৰ লগত জড়িত কোনো ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰে, এইটো তেওঁলোকৰ কাৰণে শুভ হ'ব। তেওঁলোকে এই কামত আগবাঢ়িব পাৰে। বিবাহিত দম্পতি, এই সপ্তাহত আপোনাৰ পাৰিবাৰিক জীৱনত শান্তি আৰু একতাই বিৰাজ কৰিব। ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ স্বামী আৰু স্ত্ৰীয়ে একেলগে সময় অতিবাহিত কৰক। পাৰিলে কোনো এঠাইলৈ ফুৰিবৰ যোৱাৰ যত্ন কৰিব। নতুন সম্পৰ্কৰ সন্ধানত থকা কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত পৰিয়ালৰ পছন্দৰ জৰিয়তে বা কোনো সামাজিক অনুষ্ঠানত এটা সুন্দৰ সম্পৰ্কৰ প্ৰস্তাৱ লাভ কৰিবৰ কাৰণে আপুনি সক্ষম হ'ব। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত গভীৰ আৱেগিক আদান প্ৰদান হ'ব। নিজৰ মনৰ কথাবোৰ সংগীক মুকলিকৈ কোৱাৰ বাবে এই সময়খিনি একেবাৰে ভাল হয়। কৰ্কট ৰাশিৰ স্বাস্থ্য, এই সপ্তাহত আপুনি পেটৰ সমস্যা, বদহজম বা চৰ্দি কাহৰ দৰে সৰু সৰু অসুখত ভুগিব পাৰে। অত্যাধিক আৱেগৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। সেয়েহে বাহিৰৰ খাদ্য এই সপ্তাহত পৰিহাৰ কৰিব আৰু যিমান পাৰে জিৰণি লোৱাৰ চেষ্টা কৰিব। কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰী, এই সপ্তাহত চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ মন আৱেগৰ বাবে সহজে বিচলিত হ'ব পাৰে। একগ্ৰতা ধৰি ৰাখিবলৈ পুৰণি প্ৰশ্ন কাকতবিলাক লিখি অলপ সমাধান কৰাৰ চেষ্টা কৰিব। এই সপ্তাহত স্কুল বা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি কোনো সৃজনীমূলক বা সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ আছে। সিংহ ৰাশি, এই সপ্তাহত সিংহ ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস আৰু কৰ্মোদ্যম অতি প্ৰবল হৈ থাকিব। ৰাশিধিপতি সূৰ্যৰ শুভ দৃষ্টিৰ বাবে সমাজত আপোনাৰ মান সন্মান আৰু প্ৰভাৱ এই সপ্তাহত বৃদ্ধি পাব। এই সপ্তাহত নিজৰ অহংকাৰ নিয়ন্ত্ৰণত ৰাখি আনৰ পৰামৰ্শ শুনিলে ভাগ্যই আপোনাৰ পূৰ্ণ মাত্ৰাত সহায় কৰিব আৰু সকলো কামতে সফলতা আনি দিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত হৈ থকা সিংহ ৰাশিৰ লোকসকলে এই
সপ্তাহত কৰ্মস্থানত আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতা যথেষ্ট প্ৰশংসা হ'ব আৰু পদোন্নতিৰ পথ আপোনাৰ মুকলি হ'ব। সহকৰ্মীৰ ওপৰত আপুনি খং নকৰি বুজাবুজিৰে কাম কৰিলে অফিচৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। নতুন চাকৰিৰ সন্ধানত থকা সিংহ ৰাশিৰ লোকসকলে এই সপ্তাহত চৰকাৰী বিভাগ, প্ৰশাসন, পৰিচালনা বা ৰাজনীতিৰ সৈতে জড়িত ক্ষেত্ৰত চৰকাৰী চাকৰি বিচৰাসকলৰ কাৰণে অতিকৈ শুভ। সাক্ষাৎকাৰ বা ইণ্টাৰভিউত আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাসে নিযুক্তিদাতাক মনোমুগ্ধ কৰিব। ব্যৱসায়, এই সপ্তাহত ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ যথেষ্ট বৃদ্ধি পাব আৰু পুৰণি বিনিয়োগৰ পৰা আপুনি লাভৱান হ'ব। ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কাৰণে আৰু নতুন গ্ৰাহকৰ সৈতে কোনো চুক্তি কৰাৰ কাৰণে এই সময়খিনি সিংহ ৰাশিৰ লোকৰ কাৰণে অতি ভাল। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা সিংহ ৰাশিৰ লোকসকলে এই সপ্তাহত আৰম্ভ কৰিব বিচাৰে যদি তেওঁলোকে নিৰ্ভয়ে আগবাঢ়িব পাৰে। বিশেষকৈ চৰকাৰী ঠিকা বা যোগান ব্যৱসায়ত এই সপ্তাহত সিংহ ৰাশিৰ লোকৰ কাৰণে যথেষ্ট ভাল আছে। প্ৰেম, বিবাহিত দম্পতি, এই সপ্তাহত সিংহ ৰাশিৰ দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব যদিও সৰু সুৰা কথাত জেদ ধৰাৰ পৰা আপুনি বিৰত থাকিব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠান বা ভ্ৰমণৰ পৰিকল্পনা কৰিলে আপোনালোকৰ পৰিয়ালত শান্তি বৃদ্ধি পাব। এই সপ্তাহত নতুন প্ৰেমৰ সন্ধানত থকা সিংহ ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানত কোনো আকৰ্ষণীয় ব্যক্তি এজনক লগ পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত আপুনি খৰখেদা নকৰিব আৰু মানুহজনৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিব। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা সিংহ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত তেওঁলোকৰ মাজত বিশ্বাস আৰু আন্তৰিকতা আৰু বুজাবুজি যথেষ্ট বৃদ্ধি পাব। ভৱিষ্যতৰ বিষয়ে যদি আপোনালোকে মুকলিকৈ কথা পাতে আৰু ফিউচাৰৰ বিষয়ে আলোচনা কৰে, সেইটো আপোনালোকৰ সম্পৰ্কৰ কাৰণে যথেষ্ট ভাল হ'ব। আৰু আপোনালোকৰ সম্পৰ্কৰ কথা যদি পৰিয়ালক জনাব বিচাৰে, এই সপ্তাহত এই কামটো কৰাৰ কাৰণে আটাইতকৈ শুভ। স্বাস্থ্য, সিংহ ৰাশিৰ এই সপ্তাহত আপোনাৰ পেটৰ জ্বলা-পোৰা, এচিডিটি, ৰক্তচাপ আৰু চকুৰ কোনো সমস্যাত আপুনি ভোগাৰ সম্ভাৱনা আছে। সেয়েহে এইকেইটা ক্ষেত্ৰত অলপ সাৱধান হ'ব। অত্যাধিক গৰম আৰু মছলাযুক্ত খাদ্য আপুনি গ্ৰহণ নকৰিব আৰু বাইক বা কাৰ চলালে এযোৰ চশমা পিন্ধি থাকিব। ছাত্ৰ-ছাত্ৰী, এই সপ্তাহত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলে প্ৰশাসনিক বা আৰক্ষীৰ বিভাগত প্ৰস্তুতি চলোৱাৰ কাৰণে একেবাৰে শুভ সময় হয়। এলাহ পৰিহাৰ কৰি পঢ়াৰ লগতে আপোনালোকে ফিজিকেলৰ ফালেও অলপ বেছিকৈ ধ্যান দিব। এই সপ্তাহত স্কুল বা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে নেতৃত্বমূলক কিছু কামত আগভাগ ল'বলৈ পাৰিব। বন্ধু বান্ধৱৰ সৈতে সুন্দৰ সময় কটোৱাৰ লগতে পঢ়াটো আপোনালোকৰ ধুনীয়াভাৱে চলি থাকিব। কন্যা ৰাশি, এই সপ্তাহত আপোনালোকৰ মনোভাৱ অত্যন্ত বাস্তৱসন্মত আৰু বিশ্লেষণাত্মক হৈ থাকিব। ৰাশিধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ উপস্থিত বুদ্ধি আৰু পৰিস্থিতি চম্ভালিব পৰা ক্ষমতা যথেষ্ট বৃদ্ধি পাব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে প্ৰতিটো কথাতে অত্যাধিক নিখুঁততা বিচৰা স্বভাৱটো আপুনি অলপ কম কৰিব লাগিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত কন্যা ৰাশিৰ লোকসকলে এই সপ্তাহত কৰ্মস্থানত আপোনাৰ কামৰ দক্ষতা আৰু নিখুঁত শৈলীৰ বাবে ঊৰ্ধ্বতম বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। সহকৰ্মীসকলৰ সৰু সুৰা ভুলবোৰৰ সমালোচনা কৰাৰ পৰা আপুনি এই সপ্তাহত বিৰত থাকক। নতুন চাকৰিৰ সন্ধানত থকা কন্যা ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত শিক্ষা, একাউণ্টেন্স, IT বা বেংকিং খণ্ডত চাকৰি বিচাৰাৰ কাৰণে আটাইতকৈ ভাল সুযোগ আহিব। ইণ্টাৰভিউত আপোনাৰ স্পষ্ট উত্তৰ আৰু ব্যৱহাৰিক জ্ঞানে নিযুক্তিদাতাক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়, এই সপ্তাহত ব্যৱসায়ত পুৰণি হিচাপ নিকাচবোৰ পৰিষ্কাৰ কৰাৰ কাৰণে সৰ্বোত্তম সময় হয় আৰু আৰ্থিক নগদ ধনৰ প্ৰৱাহ এই সপ্তাহত আপোনালোকৰ ব্যৱসায়ত সুন্দৰ হৈ থাকিব। গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ব্যৱসায়ত নিশ্চিতভাৱে লাভদায়ক হ'ব। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰা কন্যা ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত পৰামৰ্শদাতা, কিতাপ পত্ৰ বা প্ৰযুক্তিৰ লগত জড়িত কোনো ব্যৱসায় যদি আপুনি আৰম্ভ কৰিব বিচাৰিছে, তেনেহ'লে সেই কামত আপুনি নিৰ্ভয়ে আগবাঢ়িব পাৰে। প্ৰেম, বিবাহিত দম্পতি,
এই সপ্তাহত দাম্পত্য জীৱন শান্তিপূৰ্ণ হ'ব যদিও জীৱন সংগীৰ সৰু সৰু কথাত ভুল ধৰা স্বভাৱটো আপুনি একেবাৰে পৰিহাৰ কৰিব। ঘৰৰ যিকোনো সমস্যা একেলগে বহি শান্তভাৱে আলোচনা কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যিবিলাক কন্যা ৰাশিৰ লোকে নতুন সম্পৰ্কৰ সন্ধানত আছে তেওঁলোকে কৰ্মক্ষেত্ৰ বা কোনো এজন দূৰৰ বন্ধুৰ জৰিয়তে এজন বৌদ্ধিক আৰু সমমনতা ব্যক্তিক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আবেগত উটি নাযায়, বাস্তৱিক দৃষ্টিভংগৰে আপুনি সম্পৰ্কটোত আগবাঢ়িব। যিবিলাক কন্যা ৰাশিৰ লোকে ইতিমধ্যে সম্পৰ্কত আছে এই সপ্তাহত তেওঁলোকৰ মাজত যোগাযোগ অতিকৈ সুন্দৰ হ'ব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা বা আৰ্থিক নিৰাপত্তাৰ বিষয়ে মুকলিকৈ কথা পতাৰ কাৰণে এয়া এক উত্তম সময়। স্বাস্থ্য: এই সপ্তাহত আপুনি পেটৰ অসুখ, বদহজম বা স্নায়ুজনিত মানসিক চাপত ভোগাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি এই সপ্তাহত স্বাস্থ্যৰ অলপ যত্ন ল'ব। অত্যাধিক চিন্তা কৰাৰ পৰা দূৰত থাকিব আৰু বাহিৰত খাদ্য পৰিহাৰ নকৰিব। ষ্টুডেণ্টছ: এই সপ্তাহত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলৰ স্মৃতিশক্তি আৰু অংক বা যুক্তিমূলক বিষয়বিলাকৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। পুৰণি প্ৰশ্ন কাকত যদি আপোনালোকে সমাধান কৰে আপোনালোকে যথেষ্ট ভাল ফল পাব। এই সপ্তাহত স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত সুন্দৰভাৱে একাগ্ৰতা বজাই ৰাখিব পাৰিব। বন্ধু বান্ধৱৰ সৈতে মিলিত হৈ নতুন প্ৰজেক্ট বা সৃষ্টিশীল কামত অংশগ্ৰহণ কৰাৰ সুযোগ কন্যা ৰাশিৰ ষ্টুডেণ্টসকললৈ আহিব পাৰে। তুলা ৰাশি: এই সপ্তাহত তুলা ৰাশিৰ মানুহৰ মনোভাৱ অত্যন্ত শান্ত আৰু ভাৰসাম্যপূৰ্ণ হৈ থাকিব। ৰাশিধিপতি শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ চাৰিওফালৰ পৰিৱেশ যথেষ্ট আনন্দদায়ক হৈ থাকিব আৰু ভাগ্যই আপোনাৰ সম্পূৰ্ণ সংগ দিব। এই সপ্তাহত যিকোনো বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ কূটনৈতিক দৃষ্টিভংগীৰে আগবাঢ়িলে সফলতা আপোনাৰ হাতত থাকিব। কেৰিয়াৰ: বৰ্তমান কৰ্মৰত তুলা ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত কৰ্মস্থানত আপোনাৰ কৰ্মকুশলতা আৰু শান্ত স্বভাৱৰ কাৰণে ঊৰ্ধ্বতম বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰাৰ বাবে অফিচৰ পৰিৱেশ সুন্দৰ হৈ থাকিব আৰু কোনো নতুন দায়িত্ব আপুনি এই সপ্তাহত পোৱাৰ সম্পূৰ্ণ যোগ আছে। নতুন চাকৰিৰ সন্ধানত থকা তুলা ৰাশিৰ লোকসকল এই সপ্তাহত কলা, ফেশ্বন, আইন, প্ৰশাসন বিষয়া বা জনসংযোগৰ দৰে ক্ষেত্ৰত চাকৰি বিচৰাসকলৰ কাৰণে অতিকৈ শুভ হয়। ব্যৱসায়: তুলা ৰাশিৰ যিসকল ব্যক্তিয়ে ব্যৱসায়ৰ লগত জড়িত হয় এই সপ্তাহত ব্যৱসায়ত অংশীদাৰৰ সৈতে সম্পৰ্ক যথেষ্ট মধুৰ হ'ব। আৰ্থিক নগদ ধনৰ প্ৰৱাহ আপোনাৰ এই সপ্তাহত বৃদ্ধি পাব। পুৰণি অনাদায় ধন ঘূৰাই পোৱাৰ লগতে নতুন গ্ৰাহকৰ সৈতে লাভদায়ক কোনো চুক্তি হোৱাৰ এই সপ্তাহত পূৰ্ণ সম্ভাৱনা আছে। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা তুলা ৰাশিৰ ব্যক্তিৰ বাবে এই সপ্তাহত সৌন্দৰ্য চৰ্চা, সাজ পোছাক, ডিজাইন বা ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত কোনো ব্যৱসায় যদি আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে নিৰ্ভয়ে আগবাঢ়িব পাৰিব। প্ৰাথমিক পৰ্যায়ত কামখিনি কৰিবলৈ এই সময়খিনি অতিকৈ শুভ হয়। প্ৰেম: বিবাহিত দম্পতি এই সপ্তাহত আপোনাৰ দাম্পত্য জীৱন অত্যন্ত ৰোমাঞ্চকৰ আৰু সুখময় হৈ থাকিব। জীৱনসংগীৰ সৈতে কোনো ধুনীয়া ঠাইলৈ ফুৰিব যোৱাৰ পৰিকল্পনা আপুনি এই সপ্তাহত কৰিলে আপোনালোকৰ কাৰণে যথেষ্ট ভাল হ'ব। নতুন সম্পৰ্কৰ সন্ধানত থকা তুলা ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত নতুন প্ৰেম অহাৰ কাৰণে আপোনালোকৰ কাৰণে অতি সুন্দৰ। কোনো সামাজিক অনুষ্ঠান বা কোনো এজন বন্ধুৰ জৰিয়তে আপুনি আপোনাৰ মনৰ মানুহজনক লগ পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা তুলা ৰাশিৰ লোকসকল এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত থকা সকলৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বহুখিনি গভীৰ হ'ব। সম্পৰ্কটোক বিবাহৰ দিশলৈ আগুৱাই নিবলৈ পৰিয়ালৰ লগত আপোনালোকে কথা পতাৰ কাৰণে এইখিনি সময় আটাইতকৈ ভাল হয়। স্বাস্থ্য: এই সপ্তাহত আপোনাৰ কঁকালৰ বিষ, মূত্ৰাশয়ৰ কোনো সমস্যা বা ছালৰ এলাৰ্জিৰ দৰে বেমাৰ আজাৰ কিছু হোৱাৰ সম্ভাৱনা আছে। পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ লগতে অত্যাধিক বাহিৰৰ খাদ্য আপুনি গ্ৰহণ নকৰিব। ষ্টুডেণ্টছ: এই সপ্তাহত চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ পঢ়াৰ প্ৰতি ধাউতি কিছু বৃদ্ধি পাব। অৱশ্যে সামাজিক মাধ্যমত অত্যাধিক সময় নষ্ট নকৰি একাগ্ৰতাৰে যদি আপুনি পঢ়ে
আপোনাৰ কাৰণে আপোনাৰ ফিউচাৰৰ কাৰণে এইটো যথেষ্ট ভাল হ'ব। এই সপ্তাহত তুলা ৰাশিৰ যিসকল স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ সমান্তৰালকৈ সামাজিক জীৱনত যথেষ্ট সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱৰ সৈতে আপোনালোকে এক সুন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। বৃশ্চিক ৰাশি, এই সপ্তাহত আপোনালোকৰ মনোভাৱ অত্যন্ত গভীৰ আৰু একাগ্ৰ হৈ থাকিব। ৰাশিধিপতি মংগলৰ প্ৰভাৱত আপোনাৰ মানসিক শক্তি আৰু দৃঢ়তা এই সপ্তাহত যথেষ্ট বৃদ্ধি পাব, যাৰ বাবে যিকোনো কঠিন পৰিস্থিতি আপুনি সহজে চম্ভালিব পাৰিব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে অত্যাধিক সন্দেহ কৰাৰ স্বভাৱটো আপুনি অলপমান পৰিহাৰ কৰিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহত কৰ্মস্থানত আপোনাৰ ওপৰত কিছু গোপন বা গুৰুত্বপূৰ্ণ দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সৈতে অলাগতিয়াল তৰ্ক আপুনি এই সপ্তাহত একেবাৰে নকৰিব আৰু নীৰৱে নিখুঁতভাৱে নিজৰ কামবিলাক কৰি গৈ থাকিব। নতুন চাকৰিৰ সন্ধানত থকা বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহত প্ৰতিৰক্ষা, আৰক্ষী, গৱেষণা বা কাৰিকৰী বিভাগত চাকৰি বিচৰাৰ কাৰণে অতিকৈ ভাল সময়। ইণ্টাৰভিউত আপোনাৰ সাহস আৰু তীক্ষ্ণ বুদ্ধিয়ে নিযুক্তিদাতাক বাৰুকৈ প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়, যিসকল বৃশ্চিক ৰাশিৰ লোকে ব্যৱসায়ৰ লগত জড়িত, এই সপ্তাহত ব্যৱসায়ত আপুনি কিছু সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। বিশেষকৈ কোনো ডাঙৰ অংকৰ ধন ধাৰলৈ আপুনি নিদিব। পুৰণি বাকীৰ ধনবিলাক ঘূৰাই পোৱাৰ লগতে ব্যৱসায়িক গোপনীয়তা বজাই ৰাখিলে আপোনাৰ যথেষ্ট সুবিধা হ'ব। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহত ফাৰ্মাচী, ৰাসায়নিক দ্ৰব্য বা নিৰ্মাণ কাৰ্যৰ লগত জড়িত কোনো নতুন ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰে, এই সপ্তাহটোত তেওঁলোকে এনেকুৱা ধৰণৰ কামত আগবাঢ়িব পাৰে। প্ৰেম, বিবাহিত দম্পতি, এই সপ্তাহত দাম্পত্য জীৱনত স্বামী আৰু স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি বা অহংকাৰৰ সংঘাত হ'ব পাৰে। পৰিস্থিতি উত্তপ্ত হোৱাৰ আগতেই নিজৰ খং আপুনি নিয়ন্ত্ৰণ কৰি শান্তভাৱে কথা ক'বৰ কাৰণে যত্ন কৰিব। বৃশ্চিক ৰাশিৰ যিসকল লোকে নতুন কোনো প্ৰেমৰ সম্পৰ্কৰ সন্ধানত আছে, এই সপ্তাহত কোনো বিশেষ ব্যক্তিৰ প্ৰতি আপুনি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিব পাৰে। আৱেগত উটি নগৈ লৰালৰিকৈ প্ৰস্তাৱ দিয়াৰ পৰিৱৰ্তে আপুনি অলপমান ধৈৰ্য ধৰিলে আপোনাৰ কাৰণে ভাল হ'ব। ইতিমধ্যেই প্ৰেমৰ সম্পৰ্কত থকা কাপলছবিলাকৰ কাৰণে এই সপ্তাহত তেওঁলোকৰ মাজত গভীৰ আৱেগিক বান্ধোন গঢ়ি উঠিব। অৱশ্যে সংগীৰ প্ৰতি অত্যাধিক সন্দেহ বা পজেচিভনেছ ব্যৱহাৰটো আপুনি অলপমান কম কৰিলে আপোনাৰ কাৰণে যথেষ্ট লাভ হ'ব। স্বাস্থ্য, বৃশ্চিক ৰাশিৰ এই সপ্তাহত আপুনি তেজৰ সমস্যা, কটা চিঙা বা পেশীৰ বিষৰ দৰে কোনো সমস্যাত ভোগাৰ সম্ভাৱনা আছে। সেয়েহে স্বাস্থ্যৰ প্ৰতি আপুনি অলপ অতিৰিক্ত সাৱধান হ'ব। ৰাস্তা ঘাটত যান বাহন চলাওঁতে লৰালৰি নকৰিব আৰু যিকোনো ধৰণৰ আঘাতৰ পৰা নিজকে বচাই ৰাখিবৰ চেষ্টা কৰিব। ষ্টুডেণ্টছ, এই সপ্তাহত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলৰ পঢ়াৰ প্ৰতি গভীৰ একাগ্ৰতা আৰু সমৰ্পণৰ ভাৱ জাগ্ৰত হ'ব। প্ৰতিৰক্ষা বা বেংকিং পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলৰ কাৰণে এই সময়খিনি যথেষ্ট ভাল হয়। এই সপ্তাহত স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান বা গৱেষণামূলক বিষয়ত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কলেজীয়া জীৱনত গুপ্ত শত্ৰু বা কোনো বেয়া সংগৰ পৰা নিজকে অলপমান আপুনি বচাই ৰাখিব। ধনু ৰাশি, এই সপ্তাহত আপোনাৰ মনোভাৱ অত্যন্ত যোগাত্মক আৰু উৎসাহী হৈ থাকিব। ৰাশিধিপতি বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ মনলৈ আধ্যাত্মিক আৰু দাৰ্শনিক চিন্তা আহিব আৰু ভাগ্যই আপোনাক পূৰ্ণ মাত্ৰাতে সংগ দিব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে অত্যাধিক আৱেগিক হৈ কাৰোবাক হঠাতে কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা আপুনি বিৰত থাকিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত হৈ থকা লোকসকলৰ কাৰণে এই সপ্তাহত কৰ্মস্থানত যোগাত্মক দৃষ্টিভংগীৰ বাবে ঊৰ্ধ্বতম বিষয়াৰ পৰা বিশেষ সমাদৰ লাভ কৰিব। সহকৰ্মীসকলৰ সৈতে আপুনি সুসম্পৰ্ক বজাই ৰাখি নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে অফিচৰ পৰিৱেশ অতিকৈ সুন্দৰ হৈ থাকিব। নতুন চাকৰিৰ সন্ধানত থকা ধনু ৰাশিৰ লোকসকলে এই সপ্তাহত শিক্ষা, পৰামৰ্শদাতা, আইন বা ভ্ৰমণৰ সৈতে জড়িত ক্ষেত্ৰত চাকৰি বিচৰাসকলৰ কাৰণে
অতিকৈ শুভ। সাক্ষাৎকাৰত আপোনাৰ জ্ঞান আৰু আত্মবিশ্বাসে নিযুক্তিদাতাক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান ব্যৱসায় কৰি থকা ধনু ৰাশিৰ লোকৰ কাৰণে এই সপ্তাহত ব্যৱসায়ত নতুন পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিক নগদ ধনৰ প্ৰৱাহ অনুসানুৰূপে বৃদ্ধি পাব। দূৰৰ গ্ৰাহক বা অন্য ৰাজ্যৰ ব্যৱসায়ীৰ লগত লাভদায়ক চুক্তি হোৱাৰ আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰি থকা ধনুৰাশিৰ লোকৰ বাবে এই সপ্তাহত শিক্ষা প্ৰতিষ্ঠান, কিতাপ পত্ৰ বা ভ্ৰমণৰ লগত জড়িত কোনো ব্যৱসায় কৰাৰ কথা ভাবিলে আপোনালোকে বিশেষভাৱে সফলতা লাভ কৰিব। প্ৰেম, বিবাহিত দম্পতি। এই সপ্তাহত বিবাহিত দম্পতিসকলৰ পাৰিবাৰিক জীৱন অত্যন্ত সুখময় আৰু শান্তিপূৰ্ণ হৈ পৰিব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থান বা কোনো দূৰৰ ভ্ৰমণলৈ যোৱাৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। নতুন প্ৰেমৰ সন্ধানত থকা ধনুৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত কোনো শিক্ষা অনুষ্ঠান বা ভ্ৰমণৰ সময়ত এজন বিশেষ ব্যক্তিক আপুনি লগ পাব পাৰে। সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত আৱেগৰ সমান্তৰালকৈ বাস্তৱিকতাৰ ওপৰতো আপুনি গুৰুত্ব দিব। অলৰেডি ৰিলেশ্যনশ্বিপত থকা ধনুৰাশিৰ কাপালছবিলাকৰ কাৰণে এই সপ্তাহত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস যথেষ্ট গভীৰ হ'ব। সম্পৰ্কটোক বিবাহৰ দিশলৈ আগবঢ়াই নিবলৈ আৰু পৰিয়ালৰ সন্মতি বিচাৰিবলৈ এয়া সৰ্বোত্তম সময়। স্বাস্থ্য। এই সপ্তাহত আপুনি লিভাৰ, কঁকালৰ বিষ বা বদহজমৰ দৰে সমস্যাত ভোগাৰ সম্ভাৱনা আছে। সেয়েহে স্বাস্থ্যৰ প্ৰতি অলপমান আপুনি সাৱধান হ'ব। অত্যাধিক চৰ্বিজাতীয় খাদ্য আৰু বাহিৰত খোৱা খাদ্যৰ পৰা আপুনি অলপ সাৱধানে থাকিব। ষ্টুডেণ্টছ, চৰকাৰী চাকৰিৰ পৰীক্ষা। এই সপ্তাহত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলে বিশেষকৈ প্ৰশাসনিক বা শিক্ষা বিভাগৰ প্ৰস্তুতি চলাই থকাসকলে সুন্দৰ অগ্ৰগতি লাভ কৰিব। এলাহ পৰিহাৰ কৰি পঢ়াৰ মেজত একাগ্ৰতা ধৰি ৰাখিলে আপুনি সফলতা নিশ্চয় পাব। সাধাৰণ স্কুল বা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত পঢ়া শুনাত অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ লাভ কৰাৰ লগতে বন্ধু বান্ধৱৰ সৈতে শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰো আপোনাৰ ওচৰত সুযোগ আহিব পাৰে। মকৰ ৰাশি। এই সপ্তাহত আপোনাৰ মনোভাৱ অত্যন্ত বাস্তৱসন্মত আৰু কৰ্মমুখী হৈ থাকিব। ৰাশিধিপতি শনিৰ প্ৰভাৱত আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰম কৰাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে নিজৰ কামৰ প্ৰতি দায়বদ্ধতা বজাই ৰাখিব লাগিব আৰু অলাগতিয়াল নেতিবাচক চিন্তাবিলাক একেবাৰে পৰিহাৰ কৰিব লাগিব। কেৰিয়াৰ। বৰ্তমান কৰ্মৰত হৈ থকা মকৰ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত কৰ্মস্থানত দায়িত্ব আৰু কৰ্মব্যস্ততা যথেষ্ট বৃদ্ধি পাব। সহকৰ্মীসকলৰ লগত অলাগতিয়াল তৰ্কত আপুনি কেতিয়াও লিপ্ত নহ'ব আৰু নিজৰ লক্ষ্যত আপুনি আগবাঢ়ি গ'লে পদোন্নতিৰ পথ আপোনাৰ কাৰণে সোনকালেই মুকলি হ'ব। চৰকাৰী চাকৰিৰ সন্ধানত থকা মকৰ ৰাশিৰ লোকৰ কাৰণে এই সপ্তাহত প্ৰশাসন, কাৰিকৰী বিভাগ, কাৰখানা বা মেনেজমেণ্টৰ দৰে ক্ষেত্ৰত যিবিলাকে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে অতিকৈ শুভ। ইণ্টাৰভিউত আপোনাৰ বাস্তৱিক দৃষ্টিভংগী আৰু স্পষ্ট উত্তৰে নিযুক্তিদাতাক বাৰুকৈ আকৰ্ষণ কৰিব। বৰ্তমান ব্যৱসায় কৰি থকা মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ সুস্থিৰ হৈ থাকিব যদিও হঠাতে কোনো ডাঙৰ লোন লোৱাৰ পৰা আপুনি বিৰত থাকিব। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আৰু পৰিশ্ৰম কৰিলে আপুনি আৰ্থিক দিশত নিশ্চয় লাভৱান হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা মকৰ ৰাশিৰ ব্যক্তিৰ কাৰণে এই সপ্তাহত নিৰ্মাণ কাৰ্য, হাৰ্ডৱেৰ বা কৃষিৰ লগত জড়িত ব্যৱসায় আৰম্ভ কৰাৰ কথা যিবিলাকে ভাবি আছে তেওঁলোকে আপোনালোকৰ কামত আগবাঢ়ক। প্ৰেম, বিবাহিত দম্পতি। এই সপ্তাহত পাৰিবাৰিক আৰু দাম্পত্য জীৱনত আপুনি অলপ বুজাবুজিৰ মাজেৰে চলিব লাগিব। ঘৰুৱা গুৰুদায়িত্ব বা টকা পইচাৰ খৰচক লৈ স্বামী আৰু স্ত্ৰীৰ মাজত তৰ্কৰ সৃষ্টি হ'ব পাৰে। নতুন প্ৰেমৰ সন্ধানত থকা মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই সপ্তাহত আৱেগতকৈ আপুনি বাস্তৱক বেছি গুৰুত্ব দিয়া উচিত। নতুনকৈ কাৰোবাক ভাল লাগিলেও লৰালৰিকৈ আপুনি এই সপ্তাহত প্ৰেমৰ প্ৰস্তাৱ নিদিব। অলৰেডি প্ৰেমৰ সম্পৰ্কত থকা কাপালছবিলাক এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত থকাসকলৰ মাজত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাক লৈ সংগীসকলৰ মাজত
গঠনমূলক আলোচনাই সম্পৰ্কটোক অধিক শক্তিশালী কৰি তুলিব। স্বাস্থ্য, এই সপ্তাহত আপুনি আঁঠুৰ বিষ, গাঁঠিৰ বিষ বা কঁকালৰ কিছু বিষৰ সমস্যাত ভুগিব পাৰে। সেয়েহে পৰিশ্ৰমৰ মাজতো জিৰণি লোৱাটো আপোনাৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। ষ্টুডেণ্টছ, এই সপ্তাহত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলে নিজৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। মোবাইল ফোন বা আন বাহিৰা কথাত অযথা আপুনি সময় নষ্ট নকৰিব আৰু পুৰণি প্ৰশ্ন কাকতবিলাক পাৰিলে এই সপ্তাহত অলপ বেছিকৈ চাব। এই সপ্তাহত স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত সুন্দৰ একাগ্ৰতা ধৰি ৰাখিবলৈ সক্ষম হ'ব। অৱশ্যে কলেজীয়া জীৱনত অত্যাধিক আড্ডাত সময় নষ্ট নকৰি নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ হৈ থাকিলে আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব। কুম্ভ ৰাশি, এই সপ্তাহত আপোনালোকৰ সামগ্ৰিক মনোভাৱ অত্যন্ত সামাজিক আৰু সৃষ্টিশীল হৈ থাকিব। ৰাশিধিপতি শনিৰ প্ৰভাৱত নতুন চিন্তাধাৰা আৰু যোগাযোগৰ জৰিয়তে ভাগ্যই আপোনাক পূৰ্ণ সংগ দিব। এই সপ্তাহত আপুনি আনক অতি সোনকালে বিশ্বাস কৰা বা আনৰ কথাত অতি সোনকালে আৱেগিক হৈ পৰা, এই দুটা কাম একেবাৰেই নকৰিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত হৈ থকা কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত কৰ্মস্থানত নতুন ধাৰণা আৰু উদ্ভাৱনীমূলক চিন্তাই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক আপুনি এই সপ্তাহত বজাই ৰাখিব আৰু অফিচৰ কোনো গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। নতুন চাকৰিৰ সন্ধানত থকা কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত IT, জনসংযোগ, সামাজিক সংস্থা বা প্ৰযুক্তিৰ লগত জড়িত ক্ষেত্ৰত যদি আপুনি চাকৰি বিচাৰি আছে তেনেহ'লে আপোনাৰ কাৰণে এই সপ্তাহটো শুভ হ'ব। ব্যৱসায়ৰ লগত জড়িত কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত সামাজিক মাধ্যম বা ডিজিটেল নেটৱৰ্কিঙৰ জৰিয়তে নগদ ধনৰ প্ৰৱাহ আপোনাৰ ব্যৱসায়ত বৃদ্ধি পাব। নতুন গ্ৰাহকৰ সৈতে লাভদায়ক চুক্তি হোৱাৰ লগতে ব্যৱসায় সম্প্ৰসাৰণ হোৱাৰো নতুন সুযোগ আহিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহত ইণ্টাৰনেট প্ৰযুক্তি বা আমদানি ৰপ্তানিৰ লগত জড়িত কোনো ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিলে আপোনালোকে ভাল ফল পাব। প্ৰেম, বিবাহিত দম্পতি, এই সপ্তাহত পাৰিবাৰিক জীৱনত স্বামী আৰু স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্কতকৈ তেওঁলোকৰ মাজত বন্ধুত্ব যথেষ্ট বৃদ্ধি পাব। অৱশ্যে নিজৰ ব্যক্তিগত স্থান, পাৰ্চনেল স্পেচ আৰু পাৰিবাৰিক দায়িত্বৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি চলাটো আপোনাৰ কাৰণে প্ৰয়োজনীয়। নতুন সম্পৰ্কৰ সন্ধানত থকা কুম্ভ ৰাশিৰ লোকৰ কাৰণে এই সপ্তাহত ছ'চিয়েল মিডিয়া বা কোনো সামাজিক অনুষ্ঠানত নতুন ব্যক্তি বা নতুন মানুহৰ লগত আপোনাৰ চিনাকি হোৱাৰ যোগ আছে আৰু তেওঁলোকৰ লগত আপোনাৰ বন্ধুত্ব হ'ব আৰু সেই বন্ধুত্ব পিছলৈ প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা থাকিব। অলৰেডি প্ৰেমৰ সম্পৰ্কত থকা কুম্ভ ৰাশিৰ কাপলছবিলাক এই সপ্তাহত আপোনালোকৰ মাজত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মুকলিকৈ কথা পাতিলে আৰু তেওঁলোকৰ লগত আলোচনা কৰিলে আপোনালোকৰ সম্পৰ্কটো ইম্প্ৰুভ হ'ব। স্বাস্থ্য, এই সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে স্নায়ুজনিত সমস্যা, ভৰিৰ সৰু সৰু গাঁঠিৰ বিষ বা নিদ্ৰাহীনতাত আপুনি ভুগিব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ৰাতি শোৱাৰ সময়ত মোবাইল বেছিকৈ নাচাব। শিক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষা দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত প্ৰযুক্তি বা ইণ্টাৰনেটৰ অলপ বেছিকৈ সহায় ল'লে তেওঁলোকৰ কাৰণে ভাল হ'ব। পঢ়াৰ মেজত একাগ্ৰতা ধৰি ৰাখিবলৈ ছ'চিয়েল মিডিয়াৰ অযথা ব্যৱহাৰ অলপমান কমাই দিব। স্কুল বা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত নতুন বন্ধুৰ সৈতে গ্ৰুপ ষ্টাডি কৰিলে পঢ়া শুনাত সুন্দৰ অগ্ৰগতি লাভ কৰিব। শিক্ষাৰ সমান্তৰালকৈ সামাজিক আৰু বিজ্ঞান প্ৰজেক্টত অংশগ্ৰহণ কৰাৰ আপুনি সুযোগ পাব পাৰে। মীন ৰাশি, এই সপ্তাহত আপোনাৰ মনোভাৱ অত্যন্ত আৱেগিক আৰু কল্পনাপ্ৰসূত হৈ থাকিব। ৰাশিধিপতি বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে আপোনাৰ অন্তৰ্দৃষ্টি আৰু সৃজনী শক্তি যথেষ্ট প্ৰখৰ হৈ থাকিব। এই সপ্তাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাবলৈ হ'লে অত্যাধিক সপোন দেখি আপুনি সময় নষ্ট নকৰিব, বাস্তৱত কিছু কাম কৰা আৰম্ভ কৰিব। কেৰিয়াৰ, বৰ্তমান কৰ্মৰত হৈ থকা মীন ৰাশিৰ লোকৰ কাৰণে কৰ্মস্থানত আপোনাৰ সৃজনীমূলক আৰু সুন্দৰ কামৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আপুনি যথেষ্ট প্ৰশংসা লাভ কৰিব। সহকৰ্মীৰ সৈতে আপুনি এই সপ্তাহত অহেতুক তৰ্কবিলাকত লিপ্ত হোৱাৰ পৰা একেবাৰে দূৰত থাকিব। নতুন চাকৰিৰ সন্ধানত থকা মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শিক্ষা, স্বাস্থ্য বিভাগ, কলা বা লেখা মেলাৰ লগত জড়িত কোনো কাম বা চাকৰি যিবিলাকে বিচাৰি আছে তেওঁলোকৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। সাক্ষাৎকাৰত আপোনাৰ আত্মবিশ্বাসে নিযুক্তিদাতাক আকৰ্ষণ কৰিব।
ব্যৱসায়ৰ লগত জড়িত মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই সপ্তাহত তেওঁলোকৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ আশা কৰা অনুযায়ীয়ে চলি থাকিব। পুৰণি গ্ৰাহকৰ সৈতে আপুনি সুসম্পৰ্ক বজাই ৰাখিলে আৰ্থিক দিশত আপুনি যথেষ্ট লাভৱান হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা মীন ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহত কলা, আধ্যাত্মিক সামগ্ৰী বা ভ্ৰমণ আৰু শিক্ষাৰ লগত জড়িত কোনো ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে আগবাঢ়িব পাৰিব। প্ৰেম, বিবাহিত দম্পতি এই সপ্তাহত দাম্পত্য জীৱনত আৱেগিক দিশটো অলপ বেছি প্ৰভাৱশালী হৈ থাকিব। সৰু সুৰা কথাতে আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত অভিমান কৰা যাব পাৰে আৰু তেওঁলোকৰ লগত কিছু কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা থাকিব। নতুন সম্পৰ্কৰ সন্ধানত থকা মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই সময়খিনি যথেষ্ট সপোনময় হৈ থাকিব, কিন্তু বাস্তৱৰ পৰা আঁতৰি আপুনি অত্যাধিক বেছি আৱেগিক হৈ যাকে তাকে প্ৰেমৰ প্ৰস্তাৱ নিদিব বা যাৰে তাৰে প্ৰেমৰ প্ৰস্তাৱ একচেপ্ট নকৰিব। অলৰেডি প্ৰেমৰ সম্পৰ্কত থকা মীন ৰাশিৰ মানুহবিলাকৰ কাৰণে এই সপ্তাহত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস যথেষ্ট গভীৰ হ'ব। সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা আপুনি কৰিব পাৰিব আৰু তেওঁৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰিব। স্বাস্থ্য, মীন ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহত আপুনি পানী লগা জ্বৰ, চৰ্দি, এলাৰ্জি আৰু ভৰিৰ বিষৰ দৰে কিছু সমস্যাত ভোগাৰ সম্ভাৱনা আছে, সেয়েহে স্বাস্থ্যৰ প্ৰতি আপুনি অলপ সাৱধান হ'ব। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত জিৰণি ল'ব আৰু বেছি বাহিৰত নোলাব। শিক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষাৰ কাৰণে পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকে এই সপ্তাহত সপোন দেখি নিজৰ সময় নষ্ট নকৰি বাস্তৱত অলপ বেছিকৈ কষ্ট কৰা আৰম্ভ কৰিব লাগিব। পঢ়াৰ মেজত একাগ্ৰতা ধৰি ৰাখিবলৈ পুৰণি প্ৰশ্নকাকতসমূহ এই সপ্তাহত পাৰিলে এবাৰ নতুনকৈ চাব। স্কুল বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এই সপ্তাহত কলা, সাহিত্য বা আন সৃজনীমূলক বিষয়সমূহত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ সমান্তৰালকৈ বন্ধু বান্ধৱৰ সৈতে আপোনালোকৰ সুন্দৰ সময় অতিবাহিত হ'ব।